ফ্ৰেণ্ডছ, মই আজি উপস্থিত আছোঁ ABS নাৰ্চাৰী বঙাইগাঁৱত আৰু আপোনালোকক আজি এটা নতুন গছৰ লগত চিনাকি কৰি দিম। অ'কে, আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ফ্ৰেণ্ডছ, আজি মই আছোঁ ABS নাৰ্চাৰীত। তো আজি মই আপোনালোকক দেখুৱাম আৰবৰ খেজুৰৰ গছ। অ'কে, যিটো এইটো নাৰ্চাৰীত আনিছে, স্পেচিয়েলি এইটো নাৰ্চাৰীতে আপোনালোকে পাব। তো ফ্ৰেণ্ডছ, মই প্ৰথমতে এই নাৰ্চাৰীখনৰ অনাৰজনৰ লগত কথা পাতিম আৰু আপোনালোকক বিতংভাৱে জনাম। মোৰ নাম মহম্মদ মিজানুৰ ৰহমান। আৰু এইটো এড্ৰেছটো কৈ দিয়ক। এখন বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে আৰু চাউথ বৈতামাৰী পৰে, তালগুৰি মানে একদম নেশ্যনেল হাইৱেৰ লগতে হয়। তো আজি আপোনালোকৰ ইয়াত স্পেচিয়েলি কোনটো গছ আহিছে? এইটো আৰবিয়ান খেজুৰৰ পুলি। ফ্ৰেণ্ডছ, এইটো হৈছে আৰবৰ খেজুৰ। অ'কে, আমি যে দোকানৰ পৰা ইয়াত কিনি আনি খাওঁ এইটো খেজুৰবিলাক, কিন্তু এইটো আৰবৰ খেজুৰৰ ভেৰাইটি আৰু কি, এই তাৰ পুলি হয়, এইটো আনিছে। এইটো আৰবৰ যে হয়, কিবা গেৰাণ্টি আছে? গেৰাণ্টি আচলতে আমিতো ৱেষ্ট বেংগলৰ পৰা ডাঙৰ ডাঙৰ নাৰ্চাৰীৰ পৰা আনো। সিহঁতে গেৰাণ্টি মানে যধে মধে পুলি নিদিব, যিহেতু বহুত কিমান হলচেলত বিক্ৰী কৰে, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাৰ্চাৰী হয়। আমিও এটা বিশ্বাস আছে, ইমান দিনৰ পৰা মাল আনিয়ে থাকোঁ। এইবিলাক অৰ্ডাৰ কৰি আনিছোঁ, বহুত দিনৰ মূৰত অৰ্ডাৰ কৰি 100 পিচে দিছে। ইমান লোকেল হ'লে ইমান আগতীয়াকৈ দিব পাৰিলে হয়। তাৰমানে ফ্ৰেণ্ডছ, ইয়াত মানে 100 পিচে আছে, মানে লিমিটেড ষ্টক। অ'কে, মানে বেছি নাই। এটাৰ দাম কিমান? এইটো 600 পাৰ পিচ। এটাৰ দামে 600 টকা, মানে 600। তো আপোনালোকক কাক কাক লাগে ইমিডিয়েট আহক, কল কৰক আৰু লৈ যাওক। অ'কে, আৰু ঘৰতে এই আৰবৰ খেজুৰৰ গছটো ৰুই দিয়ক আৰু গোটেই জীৱন এনেকুৱা ধৰণৰ পকা পকা খেজুৰ খাই থাকক। কেইবছৰ পিছত ধৰিব এইটো? এইটো আচলতে 5 বছৰৰ কথা কৈছে। আচলতে মানে এক ফিট কাঠ, মানে এইটো মানে প্ৰায় মাটিৰ লগতে লাগে এনেকুৱা। মানে ব্লাক টাইপৰ নহয়, যেতিয়া পুৰা গছডাল মেচুৰেট হ'ব, মানে 5 লৈ 8-10 ফিট এনেকুৱা হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখি আছে গছটোও মানে হেল্ডি হয় আৰু এইটোৰ পেকেটটোও ডাঙৰ, আপোনালোকে চাব পাৰে। আৰু এইটো সৰুতে ধৰিব, একদম গুৰিৰ পৰাই ফল আহে। অ'কে, তো ফ্ৰেণ্ড, আৰু দাম দিছে এইটোৰ 600। অ'কে, তো দাদা আপোনাৰ মোবাইল নম্বৰটো কৈ দিয়ক, যাতে মোৰ দৰ্শকে আপোনালোকক কল কৰিব পাৰে। অ'কে, 9101446741। অ'কে ফ্ৰেণ্ডছ, তো আপোনালোকে এই নাম্বাৰটো নোট কৰি ল'ব। আৰু এই খেজুৰৰ গছটো স্পেচিয়েলি আৰবৰ পৰা আনিছে, মানে কলকাতাৰ পৰা আনিছে, কিন্তু আৰবৰ ভেৰাইটি হয়। আৰু এইটো 100 পিচে আনিছে, আপোনালোকে চাব পাৰে। মোৰ এইফালে এইবিলাক আছে, বেছি নাই, অলপ ষ্টকত আছে। তো মোৰ ভিডিঅ'টো কেনে লাগে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে ফ্ৰেণ্ডছ, বাই বাই।